हाय फ्रेंड्स मैं सुप्रिया आपलोक पुनः स्वागत जनाइছোঁ মোৰ নতুন ব্লগ দিলে কি খবৰ সকলো ভালে আছে চাগে কালি জুবিন হৈ গ'ল আজি বিয়া কালি চাগে জুবিনৰ ব্লগ কিছু আপোনালোকে ভাল পালে আৰু আজি মই বিয়া ব্লগটো বনাম আশা কৰোঁ আপোনালোকেও চাই ভাল পাব আমি পানী তুলি অহাৰ পিছত কমিউনিটি আমাক আগতে লিখিছে গংগাৰে মহিমা কলসিতে আনিছে গংগাৰে মহিমা কলসিতে আনিছে জলত গংগা নাচিছে জলত গংগা নাচিছে এতিয়া সময় আছে দৰা আহিবৰ সময় আমি ৰেডি হৈলো আৰু অসমীয়া বিয়া বুলি ক'লেতো ফাৰ্ষ্টে বিহুটো আমাৰ আহিবই আমি বহুত ফূৰ্তি কৰিলোঁ দৰা অহা সময়ত বিহু নাচিম সকলোৱে দৰা চেণ্ডেল লুকাবলৈ আমি হাৰি গ'লোঁ আমি নোৱাৰিলোঁ আৰু লুকুৱাব এয়া কইনা খুজিবলৈ আহিছে হোমৰ ওচৰলৈ নিবৰ বাবে আমি কাইলৈ থৈ
বিয়া শেষ হোৱাৰ পাছত কইনা মাকে দুয়োকে ভিতৰলৈ লৈ গৈছে। জোকাই দে চাউলৰ হেৰি 10 টাকা 20 টাকা বাজি এতিয়া আমি কইনাত লগাম 20 টকা কইনাত 20 টাকা দৰাত 20 টাকা ঠিক আছে দিবা দে 20 টকা লগাইছো 20 টকা লগাইছো শুনি শিকিবি পইচা কথা তাই কৈছে তাই কৈ দিম দে উলিয়াই দিয়া নহয় ভিতৰতে যি কৰে গো কৰিব নালাগিব 20 টাকা দিয়া অলপ আগতে ক'ব লাগিছিলে লুকুৱাই দিয়া আছে বুলি প্ৰব্লেম পালে মইনো একদম ধুনীয়াকে হাতটো ভৰাইছিলে পাবই নোপোৱা ভাও নকৰিবি আকৌ নোপোৱা ভাও নকৰিবি কিন্তু দেখাই দিছো এবাৰ কিন্তু নোপোৱা ভাও নকৰিবি এবাৰ টাইম নগনিলে মাজনী দূৰণি